গুড মৰ্নিং বন্ধুসকল, আপোনালোকৰ খবৰ পাৰো ভালনে? মই নীলোৎপল আৰু আপোনালোকে চাই আছে BLE এণ্ডাৰে আছাম। আজি BLE চেনেলত আহিছোঁ। মই আজি BLE চেনেলৰ জৰিয়তে আপোনালোকে মোক দেখা পাইছে আৰু আজি যাম আমাৰ গাঁওখন ওচৰৰ গাঁৱতে মানে গাঁৱৰ পৰিৱেশটো চাবলৈ কাৰণে। লগতে BLE চেনেলৰ জৰিয়তে আজি মোৰ গাঁওখন দেখিবলৈ পাব আপোনালোকে। তেতিয়াহ'লে ব্লগ আমি দেৰিকৈ ভিডিঅ'টো মানে এখন দলং, নামটো হৈছে বৌ দলং। আপোনালোকে দেখিব পাইছে এখন হৈছে বৌ দলং। নামটো কিন্তু হেভি নামচোন, বৌ দলং বুলি কয়। এয়া চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া গছ গছনি আৰু ধাননি পথাৰে গাঁওখনত ভৰি আছে। চাওক চাৰিওফালে কি ধুনীয়াকৈ ৰুই থৈছে, কঠীয়া ৰুই থৈছে কি ধুনীয়াকৈ। আৰু এইফালে মই জুম কৰি দিছোঁ, এইফালে বহুত ক'লা ক'লাকৈ অলপ দেখিছে, সেউজীয়া হয় গছ গছনিবোৰ কিন্তু ক'লা ক'লাকৈ দেখিছে অলপ। সেইফালে গ'লে চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে, সেইফালে চৰাইদেউ মৈদাম আছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে। মই আপোনালোকক দেখাম। বন্ধুসকল, ইয়াত এটা তেলখাট আছে, সেইটো দেখিছে আপোনালোকে তেলখাটটো। ৰ'ব কিন্তু মই আপোনালোকক অকণমান ওচৰত গৈ দেখা দিছোঁ, কিন্তু মানে এতিয়া মানে সোমাবলৈ নিদিয়ে তেলখাটটোত। মই আপোনালোকক অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'ব মই ওচৰত গৈ লৈছোঁ। বন্ধুসকল দেখিছে, এইটোৱে হৈছে তেলখাট। ইয়াৰ পৰা আপোনালোকে তেল পাব। বন্ধুসকল, দেখিলে আপোনালোকে আমাৰ গাঁৱৰ পৰিৱেশটো। বহুত দিন হ'ল যেতিয়ালৈকে মই ভিডিঅ' বনাব যাব পৰা নাই। আজিকালি দিনকালবোৰ ইমান ভাল চলা নাই, আজিকালি মানুহে মানুহক চিনি নোপোৱা হৈছে। দেখিলে আমাৰ গাঁওখনত এনেকুৱাই পৰিৱেশ আছে। আৰু যদি ভিডিঅ'টো ইমানেই সামৰিছোঁ, আৰু মোৰ এটা ইউটিউব চেনেল আছে, মিষ্টাৰ নীলোৎপল বুলি আছে, আপোনালোকে চাব। তেতিয়াহ'লে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আজিলৈ এৰিলোঁ, বাই বাই, জয় আই অসম। গুড মৰ্নিং বন্ধুসকল, আপোনালোকৰ খবৰ পাৰো ভালনে? মই নীলোৎপল আৰু আপোনালোকে চাই আছে BLE এণ্ডাৰে আছাম। আজি BLE চেনেলত আহিছোঁ। মই আজি BLE চেনেলৰ জৰিয়তে আপোনালোকে মোক দেখা পাইছে আৰু আজি যাম আমাৰ গাঁওখন ওচৰৰ গাঁৱতে মানে গাঁৱৰ পৰিৱেশটো চাবলৈ কাৰণে। লগতে BLE চেনেলৰ জৰিয়তে আজি মোৰ গাঁওখন দেখিবলৈ পাব আপোনালোকে। তেতিয়াহ'লে ব্লগ আমি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ।
বন্ধুসকল এতিয়া বৰ্তমান আছোঁ মই শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু এইটো ঠাইডোখৰ নাম হৈছে পাটচাকু ভাধৰা আৰু এইটো ৰাস্তাটো দেখিছে মোৰ আগফালে গ'লে চেপন পায়গৈ আৰু পাছফালে গ'লে চুনপা পায়গৈ এইটো চেপন পাটচাকু আৰু চুনপা পথ বুলি ক'ল। আমি এতিয়া গৈ আছোঁ বৰদলং মানে এখন দলং নামটো হৈছে বৰদলং। আপোনালোকে দেখিব পাইছে এখন হৈছে বৰদলং নামটো কিন্তু হেভি নামচোন বৰদলং বুলি কয়। এয়া চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া গছ গছনি আৰু ধাননি পথাৰে গাঁওখনত ভৰি আছে। চাওক চাৰিওফালে কি ধুনীয়াকৈ ৰুই থৈছে কঠীয়া ৰুই থৈছে কি ধুনীয়াকৈ।